আপুনি আহি পালে? পালো দিয়া। মোৰ কথা এটা আছিলে। কোৱাচোন কি কথা আছিলে? দেউতাই ৰাস্তাৰ মানুহবোৰক মাতি মাতি কিয় চাহৰ যোগান ধৰি থাকে বাৰু? নাই অ, দেউতাৰ এইটো স্বভাৱ আজিৰ নহয়। সেই মাই থকা দিনৰে পৰাই মাই কিমান বাৰ চাহ বনাব লাগে দিনটোত খবৰে নাই। মানে দেউতাই গাঁৱৰ গোটেই মানুহখিনিক আপোন বুলি ভাবে ন। এইবিলাক বাদ দিয়া, ভাতটো বনোৱা, বহুত ভোক লাগিছে বাপৰে। মই কামলৈ যাবলৈ ওলালো। আজি আহোঁতে অলপমান পলম হ'ব। ছাৰৰ তাত ৰাতি সাঁজ খাই আহিম। ভদ্ৰ সপৰিয়ালে ক'ত ওলাইছ? তুলনি বিয়াখন আছে আৰু বজাৰৰ পৰা উপহাৰ এটা লৈ বাছ ধৰিব লাগিব। অকমান বহি যা, দেৰি নহয়। বোৱাৰী, দেউতা। আলহী আহিছে। গৰম গৰম লুচি আৰু আলু ভাজি বনোৱাচোন। আহিলো ৰবা, কি কৰিছা হে? শুনক, মই আজিয়ে শেষ ৰাতি ইয়াতে। মই আপোনালোকৰ ইয়াত ইমান মানুহৰ আলপৈচান লৈ থাকিব নোৱাৰো দেই। মই চহৰৰ পৰা অহা ছোৱালী। শুনাচোন, কালি ৰাতিপুৱা আমি ভালদৰে কথা পাতিম। এতিয়া মোৰ অলপমান গাটো ভাল নহয় আজি কিবা। এতিয়া শুই দিওঁ।